প্ৰথমে সকলোকে নমস্কাৰ বুলি কৈ এটা ব্লগ লৈ আহিছোঁ। আজিৰ ব্লগটো অকণমান বেলেগ ধৰণৰ, আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাই গৈ থাকক। এইফালে আমাৰ কইনা বাপেক, এইফালে কইনা ৰেডি, ধুনীয়া লাগিছে দেখি। নবকিবি মহা আহিলে বাহ দেখিছেনে বনাই কোনাই আজৰি হৈছে। আমাৰ মামীয়েক মানে ইমানেই খকুৱা, এয়া চক বেয়া দিছে মানে আৰু। এইফালে আমাৰ এইটো খকুলি হয় নাই মণি কাঞ্চন, ডাঙৰ মমায়েক লাগি আছে, চবেই লাগি আছে বৰাবৰ। ছাগলী, এইফালে মাছ, খানা বনাই সকলো ৰেডি। মানে এতিয়া ৰাইজ আহি খোৱাতহে জোৰ ন। তুলনি বিয়া ৰিচিপশ্যন পাৰ্টি, আপোনালোকে চাই গৈ থাকক। এইফালে অলপ চাই দিয়ক, বনোৱা মানুহজনো মানুহে দেখক। এইটো জ্বলা ভাজি হয় ন? আমি চব্জি, এইফালে ভাত। টিং এখন উলিয়াইলে ন, ভালেই কৰিলে দেই। এইফালে একদম ধোঁৱাটো গৈ আছে। জীয়েকেনো কি আলোচনা কৰিছে বিয়া দিনাখন, তাকে মানে ভাবিছোঁ আমি। বহি লৈ মুখামুখিকৈ মাকে জীয়েকে আলোচনা। হেৰি হ'ল ভাতো খালা? কেনেকুৱা লাগিলে? জীয়েকৰ বিয়া একদম কি ধুনীয়াকৈ খাইছে, নেদেখলৈ। বাকী সকলে জুয়া পিন্ধিছে, মামীয়ে দিয়া হয় নহয়? মজা। বহি ল আই মানে বহি ল, বহি পেলাই দে। এতিয়াৰ পৰা শিকি থাক আকৌ। আচলতে ব্লগটো হৈছে তুলনি বিয়া ৰিচিপশ্যন পাৰ্টি ব্লগ। অলপকৈ কেমেৰাত আবদ্ধ কৰিছোঁ, লগতে শেষত দেখুৱাইছোঁ ভাগিনৰ তুলনি বিয়া ৰিচিপশ্যন পাৰ্টি। লগতে আটায়ে জনাব অকণমানি ব্লগটো চাই কেনে লাগিলে। গৰমত মানে বহুত বেছি বনাব নোৱাৰিলোঁ, বাই দেই।